হেল্ল' গাইজ, বহুত দিনৰ মূৰত আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। মই বহুত দিনে হ'ল ভ্লগ বনোৱা নাই। আজি হৈছে 31 ডিচেম্বৰ আৰু সেইকাৰণে ভাবিছোঁ আজি সৰুকৈ এটা পিকনিক কৰিবলৈ যাম আৰু মৰঙীয়ালৈ যাম। ভাইটি আহিছে, মই হাজবেণ্ডৰ লগৰ এজন, তেখেতৰ ৱাইফ, তেনেকৈ যাম আৰু বেছি মানুহ নহয়। তেনেহ'লে ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু শেষলৈকে ভিডিঅ'টো চাব বুলি আশা থাকিল। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ। আজি সেইকাৰণে বহুত সোনকালে উঠা হ'ল, 5টা বজাতে উঠিলোঁ। তাৰপিছত এতিয়া 7টা বাজি গৈছেহে বাৰু, বেছি সময় হোৱা নাই। আমি ইয়াৰ পৰা 9টা বজাত ওলাই যাম আৰু যিহেতু বেছি দূৰো নহয়, ইমান দূৰ জেগালৈ যোৱা নাই। বতৰ যিহেতু ভাল নহয়। ভাইটি কালি আহিলে, তাক মাতি লোৱা, আহি ফোন কৰি লগালগ আহিলে। মানে অকল সেই বুলিয়ে নহয়, মানে যেতিয়াই মাতো সি তেতিয়াই আহে আৰু নিজৰ সদায় নিজৰ নহয় জানো। কালি মানে সেইটো অনুভৱ কৰিছোঁ যে নিজৰ ভাইটি এটা আছে কাৰণেহে আজি হয়তো মানে পতককৈ মাতিছোঁ কাৰণে আহিছে। অকল মানে আজি বুলিয়ে নহয়, তাক যেতিয়াই মাতো তেতিয়াই আহে। মানে বংশ পৰিয়ালতো হওক, মিতিৰ কুটুমতে হওক, যিমান ভাইটি নালাগে, দাদা হওক বা ভণ্টি, যিমানে নাথাকক তোমাৰ নিজৰ সদায় নিজৰ। সেইকাৰণে মানে সি আহিলে আৰু এতিয়া সেইকাৰণে আজি যাম পিকনিকলৈ। আৰু ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। এতিয়া গা পা ধুই আজৰি হৈ লওঁ আৰু আজৰি হৈ একেবাৰে মই ওলাই মেলি আপোনালোকক দেখুৱাম, লগতে ভাইটি আৰু হাজবেণ্ডকো দেখুৱাম। আৰু আজিৰ দিনটো কি কৰিম, কেনেকৈ কৰি কটাম দিনটো, গোটেই মানে ভিডিঅ'ত দেখুৱাম। আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু মই আজিৰ পৰা ভিডিঅ' দিবলৈ চেষ্টা কৰিম মানে ভিডিঅ'বিলাক মই মানে ইউটিউব চেনেলটো খোলা এটাই লক্ষ্য হৈছে, মানে এইবোৰ ভিউজ ছাবস্ক্ৰাইবাৰ পাবলৈ বাৰু ইমান মই চেনেলটো খোলা নাই। যিহেতু মানে মোবাইলত যিহেতু ফটোবিলাক থাকিলে কেতিয়াবা ডিলিট হৈ যায়, কিন্তু মানে ইউটিউবত যদি আমি ভিডিঅ' আকাৰে মানে থৈ দিওঁ, তেতিয়া মানে আমি ভৱিষ্যতে আৰু 10 বছৰমানৰ পাছত মানে আমি মানে চাব পাৰিম। তেতিয়া মানে চাই পিনে আমাৰ মনটো ভাল লাগিব যে মানে মেমৰিজবিলাক থাকিব ন, স্মৃতি হৈ। সেইকাৰণে মানে ভিডিঅ'টো কৰিম আৰু তেনেকৈ মই বহুতকেইটা ভিডিঅ' আগতে কৰি থৈছোঁ। আৰু যিসকলে চোৱা নাই চাব, কেনেকুৱা লাগিছে জনাব। ইমান ভালকৈ বাৰু বনাব নাজানো ভিডিঅ'বিলাক, তথাপি চেষ্টা কৰিছোঁ আৰু যাবলৈ লৈছোঁ। তেনেহ'লে ভিডিঅ'টো একেবাৰে চাই থাকক। মৰঙীয়ালৈ যাম আজি। ভিডিঅ'টো কৈ যাবি হা, কণ্টিনিউ। এয়া আমি গৈ আছোঁ মৰঙীয়াল চুকাফা উদ্যানলৈ। তেনেহ'লে ভিডিঅ'টো চাই থাকক। ভাইটি গৈছে, মই, মোৰ হাজবেণ্ডৰ লগৰ এজন, তেখেতৰ ৱাইফ, তেনেকৈ বেছি মানুহ যোৱা নাই, মাত্ৰ 5জনহে আমি গৈছোঁ। ওচৰতে যিহেতু ইমান দূৰো নহয়।
আজি হৈছে বছৰৰ শেষৰটো দিন অৰ্থাৎ 31 ডিচেম্বৰ। সেইকাৰণে ভাবিলোঁ যিহেতু আমি ৰুমত থাকোঁ হাজবেণ্ড আৰু মই, ভাইটিক মাতিলোঁ আগদিনাই আৰু হাজবেণ্ডৰ লগৰজন আৰু তেখেতৰ ৱাইফ, গতিকে আমি 5জন মিলিয়ে মৰঙীয়াল আহিছোঁ আৰু এটা সৰুকৈ খানা এৰেঞ্জ কৰিছোঁ আৰু বেছি ইমান মানুহো মতা নাই আৰু যিহেতু মৰঙীয়াল আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয় আৰু এয়া আমি আহি পালোহি মৰঙীয়াল আৰু কি চাওকচোন বাৰু কি ধুনীয়া এক মনোৰম পৰিৱেশ, একেবাৰে প্ৰাকৃতিক পৰিৱেশৰ বিৰাজমান কৰিছে আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহে ভাল লাগিব শেষলৈকে। এয়া আমি আহি একেবাৰে নিৰ্দিষ্ট ঠাইডোখৰ পাই গ'লোহি আৰু এয়া একদম সকলোৱে হাতে কামে মিলি এতিয়া চব্জি তব্জি কাটি মেলি এয়া একেবাৰে বনাবলৈ লৈছোঁ আৰু কিনো আজি আছে দেখা পাব। এয়া জুই ধৰিলে একেবাৰে হাজবেণ্ডৰ লগৰজনে, তাৰপাছত তেখেতে ভাতটো বনালে আৰু মই বনালোঁ গাহৰি। সঁচাকৈ আজিৰ দিনটো বহুত ভাল লাগিল আৰু এই দিনটো বছৰৰ একেবাৰে শেষৰটো দিন আৰু স্মৃতি হিচাপে ৰৈ যাব আৰু সেইকাৰণে ময়ো ভাবিলোঁ যে ভিডিঅ'টো অকণমান কৰি ৰাখোঁ। পিছে ভিডিঅ'টো ভাইটিয়ে কৰি ৰাখিছে আৰু সেইকাৰণে ভাবিলোঁ যে ইউটিউবত আজিয়ে দি দিওঁ, কাৰণ থাকি যাব, কাৰণ ফটোবিলাক থৈ দিলে কি হয় ডিলিট হৈ যায়, কিন্তু ভিডিঅ'বিলাক থৈ দিলে কি হয় আমি পাছতো মানে চাব পাৰোঁ। ভাত বনাই হৈ গ'ল আৰু এতিয়া মই বনাই আছোঁ গাহৰি, যিহেতু সকলোৱে ক'লে তুমিয়ে বনোৱা আৰু সেইকাৰণে এয়া মই গাহৰি মাংস আলু বিলাহী আৰু লাই শাক দি বনাই আছোঁ আৰু কাৰ গাহৰি ফেভৰেট জনাব দেই কমেণ্ট কৰি তলত, আমাৰ একদম সকলোৱে ফেভৰেট একেবাৰে।
এয়া লাহে লাহে আমাৰ খানা বনাই একদম হৈ গৈছে আৰু এতিয়া খোৱাহে কথা। তেনেহ'লে খাই বৈ লওঁ, তাৰপিছত ভাবিছোঁ ফটো মাৰিম পূৰা, আৰু ফটোবোৰো ভিডিঅ'তে শ্বেয়াৰ কৰিম, সকলোৱে চাব বুলি আশা ৰাখিলোঁ। সময় সঁচাকৈ গতিশীল আৰু সময়ক আমি কোনেও ধৰি ৰাখিব নোৱাৰোঁ। 2022 চনটো মাত্ৰ সোমাইছিলহে সৌ-সিদিনা, তেনেকুৱা লাগি আছে। আৰু ইমান সোনকালে সময়বোৰ পাৰ হৈ আজি 2023 সোমাবৰে হ'ল, আৰু আজি শেষৰটো দিন। সেইকাৰণে এই শেষৰটো দিনত ভাবিলোঁ ওচৰতে আৰু পিকনিক এটা কৰিম বুলি। সেইকাৰণে ওচৰলৈকে আহিলোঁ মৰঙীয়াল। দূৰলৈ ইমান যাবলৈও অলপ দিগদাৰ হয়, আৰু বতৰো বহুত বেয়া হৈ আছিল, আৰু ভাগ্য ভাল এইকেইদিন যে বতৰটো অলপ ভাল কৰি দিছে। আৰু এয়া চব একেবাৰে ফটো মৰাত ব্যস্ত। ময়ো একদম লগালগ সোনকালে ফটো কেইকপিমান উঠি লওঁ। যিহেতু আজি 31 ডিচেম্বৰ আৰু কাইলৈৰ পৰা নতুন বছৰ আৰম্ভণি হ'ব, আৰু সকলোলৈকে মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ, আৰু নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিল। সকলোৰে জীৱনটো ৰঙীন হৈ পৰক। লাহে লাহে দেখোন সপোনবোৰে বৰকৈ বাগৰ সলাইছে। পুৱতিৰ পক্ষীজাকেও কিৰ্লি পাৰি হাঁহিছে। আকাশৰ জোনবেলি তৰায়েও মুক্তমনে হাঁহি হাঁহি নতুন কিবা পোৱাৰ প্ৰয়াস কৰিছে। আশা এটিয়েই, যেন নতুন প্ৰভাতী পুৱাৰ হাবিয়াহ। কাঁচিয়লি ৰ'দৰ কিৰণজাকেও অধীৰ আগ্ৰহেৰে বিৰিখ পাতৰ মাজেৰে ধৰালৈ চাই হাঁহিবলৈ ৰৈ আছে। লগতে নদীৰ পাৰৰ কহুৱাবোৰৰো আগতকৈ চঞ্চলামিবোৰ বাঢ়িছে। এয়া কিহৰ সংকেত ধ্বনি? এয়া কিহৰ আৰম্ভণি? এয়া যেন নতুন সপোন জাগ্ৰত কৰাৰ আৰম্ভণি, এক বুজাব নোৱাৰাৰ অনুভূতি, এক নতুন দিগন্তৰ আৰম্ভণি। ৱাহ, নতুন দিগন্তৰ আৰম্ভণি। সমূহ ৰাজ্যলৈ আমাৰ ইউটিউব চেনেল ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভকামনা থাকিল। ধন্যবাদ। এয়া খানা চানা খাই আজৰি, তাৰপিছত আজৰি হৈ সকলোৱে ফটো চটো মাৰিলোঁ আৰু, যিহেতু বছৰৰ শেষৰটো দিন আৰু। ফটো চটো মাৰি আজৰি হৈ এয়া ঘৰলৈ বুলি ওলাইছোঁ।